ব্ৰিলিয়েন্স একাডেমীৰ যি নৱাগত আদৰণি সভা ইয়াত অনুষ্ঠিত কৰা হৈছে। সেই অনুষ্ঠানত আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমাবোৰ সংস্কৃতিৰে এক সমন্বয়ৰ সাংস্কৃতিক অনুষ্ঠান আপোনাসমৰ আগত মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ। এই অনুষ্ঠানভাগি আমি মঞ্চস্থ কৰোঁতে আমাৰ অন্যান্যখিনি ভুল ভ্ৰান্তি হ'ব পাৰে। সৰ্বদোষ নিজ সন্তান বুলি যাতে ক্ষমা কৰে যে এটি গুৰুজনাৰ প্ৰকৃত মন্ত্ৰৰে আমি আমাৰ এই অনুষ্ঠানভাগি মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ
Thank you.